আজি মানে ইয়াতে মেইন কাৰণটো হৈছে আজি আমি ইয়াতে এটা টিকটক ভিডিঅ' বনাব আহিছোঁ তাৰমানে বহুত দিনৰ মূৰত আহিলোঁ বহুত দিনৰ পৰা ভিডিঅ' বনাব পৰা নাই কাৰণ ব্যস্ত বহুত কিহত ব্যস্ত মানে কি ক'ম আৰু ৱেডিং ভিডিঅ' ফটোগ্ৰাফী এনেকুৱা কৰিছোঁ তাৰমানে সেইকাৰণে অলপ ব্যস্ত ভিডিঅ' দিব পৰা নাই আৰু নতুন নতুন জাগা আপোনালোকক দেখুৱাব পৰা নাই এতিয়া আছোঁ নিজৰ জাগাতে গাঁৱতে কি কৰিম আৰু বেকাৰ এই বাচ্চাকেইটা আছে ওচৰতে আৰু এইফালে টিকটকত বিজি পুৰা মোৰ লগত আছে পাইলট এইজন হৈছে পাইলট এলিফেণ্টৰ পাইলট এইজন চাই লওক এলিফেণ্টৰ পাইলট আৰু এইজন টিকটকত বহুত ভিডিঅ' বনাই থাকে পুৰা ষ্টেণ্ড লৈ পুৰা কিবা ৰেডি কৰি আছে টিকটক বনাবৰ কাৰণে এইটোৱে আৰু ফুল ফুলি আছে ইয়াতে কালাৰটো পিংক কালাৰৰ একদম ধুনীয়া বহুত ধুনীয়া ইয়াতে যদি শুই পেলে ফটো উঠা মজা হ'ব পুৰা ৱেডিঙৰ এটা মোৰ ভিডিঅ'গ্ৰাফী আৰু ফটোগ্ৰাফী আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম লাহেকৈ March 2019 SSC এক্সাম দিব গৈছিলোঁ গুৱাহাটীত তাৰে এইটো ক্লিপ ব্লগ বনোৱা নহ'ল কাৰণ SSC এক্সাম দিব গৈছোঁ তাতে আৰু ব্লগ বনাই থাকিলে কেনেকৈ হ'ব সেইকাৰণে ব্লগ নবনালোঁ খুব কম দিনৰ ভিতৰত আপোনালোকৰ আগলৈ এটা নতুন ভিডিঅ' আনি আছোঁ চাবলৈ নাপাহৰিব আৰু বেছি দিন নাই আপোনালোকে খুব কম দিনৰ ভিতৰত এটা ধুনীয়া ভিডিঅ' আপোনালোকে দেখিব পাব এটা আনকমন প্লেচ একদম চাই পুৰা মজা লাগিব যদি ছাবস্ক্ৰাইব কৰা নাই একদম ছাবস্ক্ৰাইবটো কৰি ধৰিব আৰু বেল আইকনটো বজাই দিব